কোনোবাই অহা যোৱা কৰিলে কৰিব পাৰে, তাত কোনো কথা নাই। আমি মাত্ৰ অসমৰ ৰাইজক আমি কৈছো যে আপোনালোকে খুব সোনকালে মিজোৰামলৈ নাযাব, পৰিৱেশটো আমাক ষ্টাডি কৰিব দিয়ক, যেতিয়া শান্তি হ'ব তেতিয়া আপোনালোক মিজোৰামলৈ যাব। তেনেকুৱা বৈঠকৰ কোনো কথা হোৱা নাছিলে। তেনেকুৱা বৈঠক আছিল চিফ ছেক্ৰেটাৰী আৰু ডিজিপি। মুখ্যমন্ত্ৰীসকলক মতা হোৱা নাছিলে। এইটো ক'ৰ পৰা ওলাইছিলে ময়ো নাজানো, কিন্তু সেই তেনেকুৱা মোলৈকেও কোনো ইনভিটেশ্যন অহা নাছিল। মিজোৰামৰ কিবা জানো মন্ত্ৰী আৰু সাংসদসকলে প্ৰৰোচনামূলক বক্তব্য দিয়ে, যিসকলে প্ৰৰোচনামূলক বক্তৃতা দিছে বা দিব, তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছো আৰু আইনৰ মাজেৰে আমি তাৰ ব্যৱস্থা লোৱাৰ বাবে আমি প্ৰচেষ্টা কৰি আছো। কংগ্ৰেছে কৈছে আপোনালোক ব্যৰ্থ, নেডাক এতিয়া আপোনাৰ নৰ্থ ইষ্ট ডিজাষ্টাৰ এলায়েন্স বুলি কৈছে। তেওঁলোকে চাওক, নেডাটোৰ ওপৰত কিয় ইমান গুৰুত্ব দিছে, নেডাক যে ইমান ভয় কৰে মই আগত গম পোৱা নাছিলো। যেতিয়া দুইটা মিজোৰাম আৰু অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, নাগালেণ্ড আৰু মিজোৰামত অসমত কংগ্ৰেছ চৰকাৰ আছিলে, মেঘালয় আৰু অসমত কংগ্ৰেছ চৰকাৰ আছিলে, অৰুণাচলত আৰু অসমত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, তেতিয়াই আটাইতকৈ বেছি অসমৰ মাটি কাঢ়ি লৈ যোৱা হৈছে। গতিকে সেইকাৰণে তেওঁলোকে আমাৰ ওপৰত কিবা কোৱাৰ আগতে নিজৰ ইতিহাসখন পঢ়ি ল'লে ভাল হ'ব। আৰু এইবাৰ অসমৰ ৰাইজে জানি ভাল পাব যে কোনেও 1 ইঞ্চিও মাটি আমাৰ পৰা লৈ যাব পৰা নাই। আমি সকলো অসমৰ ৰাইজে প্ৰাৰ্থনা কৰক, লাভলীনা আজি জিকাৰ লগে লগে ব্ৰঞ্জ পালে, কিন্তু ব্ৰঞ্জ আমাৰ লক্ষ্য নহয়। সেইকাৰণে আজি আনন্দ কৰিব নালাগে, আজি লাভলীনাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, তাই যাতে আমাৰ মাজলৈ সোণ লৈ উভতি আহিব পাৰে। সেইকাৰণে মই দেখিছো যে কিছুমানে আজি খুব আনন্দ কৰিছে, আনন্দ কৰিব লাগে, কিন্তু ব্ৰঞ্জত আনন্দ নহয়। আজিৰ দিনটোত নেদেখাজনৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিব লাগে যে ব্ৰঞ্জটোতো পালোৱেই, কিন্তু যাতে আমি সোণ পাওঁ, তাৰ কাৰণে অহা 4 তাৰিখ আৰু 7 তাৰিখ এই গোটেই দিনকেইটা যাতে অসমৰ ৰাইজে ৰাতিপুৱা গধূলি চাকি জ্বলাওঁতে লাভলীনাৰ কাৰণে প্ৰাৰ্থনা কৰে, তাক মই অনুৰোধ কৰিম। এইবাৰৰ ৰিজাল্টে একো ৰিফ্লেক্ট নকৰে, ল'ৰাবিলাক পাছ কৰিছে। মই এটাই ক'ম যে মেট্ৰিকত আমি পাছ কৰিছোঁ, পৰীক্ষা হোৱা নাই। হায়াৰ ছেকেণ্ডেৰী বছৰ দুটা যাতে ভাল কৰি পঢ়ে, কাৰণ এই ৰিজাল্টটোতো বহুত বেছি একো ভেলু নাথাকে। বাকী ভেলু মানে চৰকাৰী ভেলু আছে, আত্মাৰ ফালৰ পৰাতো ইমান ভেলু নাই। যে মই নিজেও ভিতৰত জানো যে মই হয়তো পাব লাগিছিল 100, পালোঁ 70, হয়তো মই পাব লাগিছিল 70, পালোঁ 100। গতিকে এই ৰিজাল্টটোলৈ আত্মসন্তুষ্টি নলৈ বা দুখ নকৰি বা সুখ নকৰি, দুখ আৰু সুখৰ পৰা আঁতৰি যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষ খুব মনোযোগেৰে পঢ়ে, তাৰ বাবে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম। মিজোৰাম ছাত্ৰ সন্থা যিটো মন্তব্য কৰিছে যে তেখেতসকলেও অস্ত্ৰ হাতত তুলি ল'ব, এনেকুৱা ধৰণৰ যিবিলাকে কথা কয়, তেওঁলোকে যেতিয়া ক'ৰবাত কিবা এটা বিপদ হয়, খন্তেকৰ বাবে নিজৰ নামটো জাহিৰ কৰাৰ বাবে, নহ'লে আপুনিনো এই বাচু গাঁৱত চিৰাঙত মিজো ছাত্ৰ সন্থাৰ কথা কেতিয়াবা সুধিলেহেঁতেন জানো? গতিকে যেতিয়া গণ্ডগোল হয়, তেতিয়া কিবা এটা নিজৰ নামটো কেনেকে ৰাখোঁ, কেনেকে বঢ়াওঁ, তাৰ বাবে কিছুমান মানুহে প্ৰচেষ্টা কৰে। এটা কথা আপোনালোকে স্পষ্ট হৈ থাকক যে মিজোৰাম, অসম বা উত্তৰ পূবৰ ৰাজ্যবিলাকৰ লগত আমাৰ বন্ধুত্ব আছে, আমাৰ সম্পৰ্ক আছে। সেই সম্পৰ্ক আমি ৰক্ষা কৰিম। সীমা বিবাদো আলাপ আলোচনাৰ মাজেৰে আমি সমাধান কৰিম। কিন্তু অসমৰ পৰা কোনোবাই যদি জোৰ কৰি মাটি কাঢ়ি নিব খোজে, সেইটো আমি কেতিয়াও এলাউ কৰিব নোৱাৰো। লাগিলে আমি আত্মবলিদান দিম, কিন্তু